হাই, আমি ফিজিক্সৰ আৰু এটা বিষয়ক লৈ পেলাই আজি আকৌ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তেনেই এটা সাধাৰণ বিষয়, কিন্তু বহুত ইণ্টাৰেষ্টিং। আপোনালোকে প্ৰায় দেখে ইণ্টাৰনেটত এটা চেলেঞ্জ থাকে বটল ফ্লিপিঙৰ, মানে বটলটা এনেকৈ লৈ এনেকৈ লুটিয়াই দিলে কোনো এনেকৈ ৰ'ব লাগে। অ'কে, আমি ইয়াৰ আঁৰৰ বিজ্ঞানটোৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম, যে এইটো কেনেকৈ হয় আৰু কিয় সম্ভৱ হয়। আহকচোন আজি আমাৰ এই ছেশ্যনটো আৰম্ভ কৰোঁ। আহকচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অলপ ইণ্টাৰেষ্টিং কথা জানো। বটলটোলৈ অহাৰ আগতে এখন সাধাৰণ কিতাপৰ যোগেদি ইয়াৰ কনচেপ্টটো অলপ বুজাই লওঁ। এই কিতাপখন যেতিয়া এনেকৈ থিয় হৈ থাকিব, তেতিয়া মই অকণমানকৈ ঠেলি দিলে পৰি গুচি যাব। কিন্তু যেতিয়া কিতাপখন এনেকৈ থাকিব, তেতিয়া মই ঠেলিলে পিছলৈহে যাব, এনেকৈ পৰি নাযায়। বা যেতিয়া মই ইয়াক এনেকৈ দিলে তেতিয়া ঠেলিলেও সহজে পৰি যাব, ঠিক সহজে পৰি যাব। কিতাপৰ ক্ষেত্ৰতো বেছি হয়। গতিকে বটলটোৰ ক্ষেত্ৰতো যদি বটলটো পানী ফুল হৈ থাকিলহেঁতেন, তেতিয়া মই কেনেকৈ দিলে লগালগ পৰি গুচি যাব, বা এনেকৈ দিলে লগালগ পৰি গুচি যাব। এইটো কিয় হয়? যেতিয়া বটলটো পানী ফুলকৈ থাকিব, সম্পূৰ্ণ পানী বটলটোৰ ভিতৰত সোমোৱা থাকিব, তেতিয়া তাৰ যিটো চেণ্টাৰ অফ মাছ, ভৰ কেন্দ্ৰ, সেইটো ওপৰলৈ শ্বিফ্ট হ'ব, মানে ইমান মানত থাকিব। অৰ্থাৎ ভূমিৰ পৰা উচ্চতাটো বাঢ়ি যাব ভৰ কেন্দ্ৰৰ। কিতাপখনৰ ক্ষেত্ৰতো সেই একেটাই হৈছিলে। কিতাপখন যেতিয়া থিয়কৈ ৰাখিছিলোঁ, তাৰ ভৰ কেন্দ্ৰটো ইমান মানত আছিলে, মাজভাগত, মানে ভূমিৰ পৰা বেছি ওপৰত আছিলে, যিটো এইটোৰ তুলনাত, এনেকৈ থকাৰ তুলনাত, তেতিয়া ইমান মানত আছিলে। তো আমি এবাৰ কি গম পালোঁ, যে ভূমিৰ পৰা যিমানেই ওপৰলৈ ভৰ কেন্দ্ৰটো গৈ থাকে, সিমানেই মধ্যাকৰ্ষণিক বলটোৱে তাক বেছি আকৰ্ষণ কৰিবলৈ সুবিধা পায়, সহজে বস্তুটো পৰি যাব। কিন্তু যিমানে আমি ভৰ কেন্দ্ৰটো তললৈ আনিম, তেতিয়া সিমানেই মানে বস্তুটোৰ স্থিৰতাটো, ষ্টেবিলিটিটো বাঢ়ি যায়, ফলত তাক থিয় হৈ থাকিব পাৰে। আজি কিতাপখন এনেকৈ থাকিলে সহজে পৰি যোৱাৰ সম্ভাৱনা থাকে, কিন্তু এনেকৈ থাকিলে সহজে পৰি নাযায়। এইটো হ'ল প্ৰথম আমাৰ যিটো আলোচনাৰ বিষয়, যে বস্তুটোৰ স্থিৰতা আমি থিয়কৈ থাকক বা এনেকৈ থাকক, কিয় আৰু কি কাৰণত মানে বেছিকৈ থাকিব বা কমকৈ থাকিব, তাৰ লগত আমাৰ ভৰকেন্দ্ৰৰ কনচেপ্টটো জড়িত, লগতে আপোনাৰ মধ্যাকৰ্ষণিক বলৰ কথাটো আছে। এতিয়া আহোঁ আমাৰ বটল ফ্লিপিঙৰ, যিটো মই কৈছিলোঁ যে বটল ফ্লিপিঙৰ এটা বহুত ধুনীয়া ট্ৰিক আছে। এইটো এটা চেলেঞ্জ চলি থাকে, প্ৰায় এনেকৈ বটলটো এনেকৈ কৰি পেলাই এনেকৈ পেলাই এনেকৈ কৰি দিয়ে। মই কৰি দেখুৱাইছোঁ কেনেকৈ হয়। বটলটো এনেকৈ লৈ এনেকৈ এৰি দিলে পৰি যায়। ঠিক আছে, আহকচোন চাওক। পাৰিলোঁ, দেখিলে? আপোনালোকেও পাৰিব, কোনো কথা নাই। ইয়াত ট্ৰিক আছে, লগতে অলপ বিজ্ঞান আছে। তো প্ৰথম ট্ৰিকটো কি, আপুনি বটলটোৰ সদায় 1/3 অংশহে পানী ভৰাব। কিয়? মই কৈছোঁ যিমানে ওপৰলৈ পানীটো বেছিকৈ ভৰাব, সিমানে তাৰ যিটো আমাৰ চেণ্টাৰ অফ মাছ ওপৰলৈ গৈ থাকিব, স্থিৰতাটো কমি যাব। ফলত এতিয়া এনেকৈ যেতিয়া পৰিব, তেতিয়া সি এনেকৈ ৰৈ থকাৰ সম্ভাৱনাটো কমি যাব। যিমানে ওপৰলৈ পানীটো ভৰাব, মধ্যাকৰ্ষণিক বলে বেছিকৈ আকৰ্ষণ কৰিব। তললৈ যেতিয়া পানীটো ভৰাব, তাৰ চেণ্টাৰ অফ মাছটো ইমান মানত আছে, ফলত ভূমিৰ পৰা উচ্চতাটো কম হ'ল ইয়াৰ, গতিকে স্থিৰতাটো বাঢ়িব। আৰু লগতে যেতিয়া এনেকৈ দিওঁ, তেতিয়া এনেকৈ ঘূৰি যে এনেকৈ পৰেহি, তাৰ লগত জড়িত আছে আমাৰ যিটো বৃত্তীয় ভৰবেগ, অৰ্থাৎ এংগুলাৰ মমেণ্টাম। এই এংগুলাৰ মমেণ্টামৰ লগত জড়িত হৈ থাকে বস্তুটোৰ ইনাৰ্চিয়া। এই উদাহৰণস্বৰূপে এইটো এটা গোটা পদাৰ্থ, ইয়াক মই এতিয়া এনেকৈ দিলে কোনফালে পৰিব মই কেতিয়াও তাক প্ৰেডিক্ট কৰিব নোৱাৰোঁ, মানে সম্পূৰ্ণকৈ প্ৰেডিক্ট কৰিব নোৱাৰোঁ। যেনিবা আমি কইন এটা যেতিয়া টছ কৰি দিওঁ, আমি টছ কৰি দিলে কইনটো ঘূৰি পেলাই, ফ্লিপ হৈ পেলাই হেডটো পৰিব নে টেইলটো পৰিব, আমি নিশ্চয়তা দি পেলাই সেইটো গেৰাণ্টিডকৈ কোৱাৰ কোনো আমাৰ সম্ভাৱনীয়তা নাথাকে, মানে সম্ভৱ নহয়। কাৰণ কেলৈ, আজি সেই কইনটো আৰু এই পানী বটলটোৰ পাৰ্থক্য এটাই আছে, যে কইনটো এটা কমপ্লিটলি ফিল্ড অবজেক্ট, মানে কমপ্লিটলি এটা মানে গোটা বস্তু। তাৰ ভিতৰৰ পদাৰ্থখিনি ওপৰলৈ মাৰি দিলে বা আমি ফ্লিপ কৰি দিলে কেতিয়াও চেঞ্জ নহয়, তাৰ মাছটোৰ যিটো মানে ডিষ্ট্ৰিবিউশ্যন কেতিয়াও নহয়, মাছটোৰ বিতৰণ নহয়, ভৰটো কেতিয়াও বিতৰণ নহয় বস্তুটোৰ ভিতৰত। কিন্তু এই বটলটোত চাওক, বটলটোৰ পানীখিনি অলপ আছে, মানে কপ তললৈ আছে, ওপৰ অংশটো খালী আছে। যেতিয়া মই তাক ফ্লিপ কৰিম, তেতিয়া তাৰ পানীখিনি ডিষ্ট্ৰিবিউট হৈ যায়, মাছটো যেতিয়া ডিষ্ট্ৰিবিউট হৈ যায়, মাছটো ডিষ্ট্ৰিবিউট হৈ যোৱাৰ লগে লগে তাৰ যিটো জড়তাটো, মানে যিটো এংগুলাৰ ইনাৰ্চিয়া, সেইটো মেইনটেইন হৈ থাকে। আৰু এংগুলাৰ যিটো মমেণ্টাম আৰু এংগুলাৰ স্পীডটো কি হয়, মানে কনজাৰ্ভ হয়, মানে সেইটো সংৰক্ষণ ঘটে। ফলত সি এটা নিৰ্দিষ্ট মানে পাকত আহি পেলাই পৰি যাবহি। কিন্তু কইনটোৰ ক্ষেত্ৰত আমি সেইটো গেৰাণ্টি দিব নোৱাৰোঁ, বা আজি এই মোবাইলৰ কভাৰটোৰ ক্ষেত্ৰত সেইটো গেৰাণ্টি দিব নোৱাৰোঁ যে এইটো পৰিব নে এইটো ছাইড পৰিব, কাৰণ ইয়াত মাছৰ কোনো ডিষ্ট্ৰিবিউশ্যন নহয় বা ভৰটোৰ কোনো ডিষ্ট্ৰিবিউশ্যন নহয়। কিন্তু এই বটলটোৰ পানীখিনি ডিষ্ট্ৰিবিউশ্যন হৈ যোৱাৰ কাৰণে ইয়াৰ যিটো ভৰৰ যিটো বিতৰণ, ভৰটোৰ যিটো বিতৰণ, সেইটো কাৰণে বিতৰণৰ কাৰণে কি হয়, ইয়াৰ যিটো ইনাৰ্চিয়া সেইটো মানে কনজাৰ্ভ হৈ থাকে ইনাৰ্চিয়াটো, আৰু মানে জড়তাটো বাঢ়ি যায়। আৰু লগতে এংগুলাৰ মমেণ্টামটো যিটো, সেইটো কনজাৰ্ভ হৈ থাকে। ইয়াৰ লগত অৱশ্যে গ্ৰেভিটিৰ কোনো কথা নাই। ফ্লিপটোৰ লগত আকৌ কৈছোঁ, এংগুলাৰ মমেণ্টামৰ লগত গ্ৰেভিটিৰ কোনো কথা নাথাকে, কাৰণ ইয়াৰ
মানে এটা কেন্দ্ৰৰ আকৰ্ষিত হৈ পেলাই ঘূৰি থাকে যিহেতু, গতিকে এইটো মহাকৰ্ষ মধ্যাকৰ্ষণিক বলৰ লগত কোনো সম্পৰ্ক নাই। মূল সম্পৰ্ক আছে ইনাৰ্চিয়া আৰু এংগুলাৰ মোমেণ্টামৰ যিটো আমাৰ সংৰক্ষণ সেইটোৰ লগত আছে, মাছ ডিষ্ট্ৰিবিউশ্যনৰ লগত আছে। সেইকাৰণে আপোনালোকে যদি নেক্সট টাইম বটল ফ্লিপিঙৰ ট্ৰিক বা এনেকুৱা ট্ৰিক যদি কাৰোবাক দেখুৱাব বিচাৰে বা এইটো যদি মানে এটা খেল খেলিব বিচাৰে, তেতিয়াহ'লে সদায় এটা মনত ৰাখিব পানী যাতে 1/3 থাকে, পানীখিনি স্প্লেছ হ'বলৈ মানে ভৰটো বিতৰণ হ'বলৈ যাতে এটা জেগা থাকে। আৰু কেনেকৈ কৰিব এবাৰ মই দেখুৱাই দিছোঁ। বটলটো সদায় এই 3টা আঙুলিয়ে এনেকৈ ধৰিব আৰু ৰিষ্টটো আপোনাৰ এইটো এনেকুৱাকৈ ধৰিব। ধৰি পেলাই যেতিয়া এই পজিশ্যনটোলৈ আহিব, চাব যাতে ৱাটাৰটো মানে সমানভাৱে যেতিয়া বিতৰণ হোৱা পজিশ্যনটো পাইগৈ, আৰু সেই অৱস্থাত আপুনি তললৈ এটা পুছ কৰিব যাতে পানীখিনি আকৌ পুনৰ আগৰ অৱস্থালৈ যায়, তেতিয়া এনেকৈ ঘূৰি বটলটো ৰৈ যাব। গতিকে এইটো এটা মানে ভাল লগা ট্ৰিক, আৰু ইয়াৰ বিজ্ঞানখিনি মই আপোনালোকক ক'লোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, আৰু মানে যদি ইয়াত কিবা থাকি গৈছে বিজ্ঞানৰ ধাৰণা আৰু বিশেষ ব্যাখ্যা আছে, যথেষ্টখিনি কথা ইয়াত আছে, কিন্তু মই চমুকৈ কৈছোঁ এংগুলাৰ মোমেণ্টামৰ কথা বা মানে আপোনাৰ ইনাৰ্চিয়াৰ কথা বা আপোনাৰ মাছ ডিষ্ট্ৰিবিউশ্যনৰ কথা। গতিকে আৰু যদি আপোনালোকে জড়িত কৰিব বিচাৰে তলত কমেণ্টত উল্লেখ কৰিব, আৰু আহক আমি এনেকৈ আলোচনা কৰি বিজ্ঞানৰ কথা বতৰাবিলাক সাধাৰণ মানুহৰ মাজলৈ নিওঁ, আৰু আপোনালোকেও এই খেলটো খেলিব আৰু তাৰ বিজ্ঞানটো মানুহক বুজাব। ধন্যবাদ। আৰু মোৰ আৰহান একাডেমি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, তাৰ ভিডিঅ'বিলাক চাবলৈ, লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।